সকলোকে নমস্কাৰ জনাই মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল পাব। ৰাতিপুৱা চোতাল ঘৰ সাৰি লৈ ৰ'দটো ওলোৱাতে বিচনাকেইখনৰ গৰম কাপোৰবিলাক ৰ'দত দি দিলোঁ। আপোনালোকেও ৰ'দত দিয়ে চাগে। ৰ'দত দিলে শুবলৈ বহুতেই ধুনীয়া ঠাণ্ডা দিনত, আৰু মই প্ৰতিদিনেই ৰ'দত দিওঁ, তেতিয়া শুবলৈ খুব ভাল লাগে। গৰম কাপোৰবিলাক ব্লেংকেটখিনি ৰ'দত দি দিছোঁ। এয়া আমাৰ কুকুৰে এতিয়া টানিবলৈ লাগি যাব কাপোৰ। এই কাপোৰ দেখিলেই টানি টানি বালি লগাই দিয়ে। আপোনালোকেও নিশ্চয় এনেকৈ ৰ'দত দিয়ে চাগৈ ন। কিছুমানে আমাৰ গাঁৱলীয়াত পথাৰৰ মাজত ডাঁৰ বান্ধি বান্ধি লয় এইবিলাক ব্লেংকেট লেপ ৰ'দত দিবলৈ তুলি। ৰ'দত নিদিলে আজিকালি শুবই নোৱাৰি, ইমান ঠাণ্ডা পৰিছে নহয়। লগতে বিহু আহি পালেহি, কামৰ আজৰিয়েই নাই। ব্লেংকেটবিলাক ভিতৰৰ পৰা আনি আনি কুকুৰ লগতে মোৰ লগতে অহা যোৱা কৰি আছে। ব্লেংকেটবিলাক মই ৰ'দত দি দিছোঁ। দিনটোৰ আৰম্ভণি এনেকৈয়ে কৰিছোঁ। দিনটো একে ছুটিয়েই নাই, আজি বহুত কাম। তাৰ পাছত চাহৰ যোগাৰ কৰিম এতিয়া। এনেদৰে মই কাপোৰখিনি ৰ'দত দি তুলিখনো ৰ'দত দিলোঁ। মা অকণমান ৰ'দতে বহিছে, মা গা ভাল নহয়, সেইকাৰণে ৰ'দতে বহি আছে। কুকুৰলৈ দেখিছে কাপোৰবিলাক কেনেকৈ টানি আছে। ই বহুত দুষ্ট। কাপোৰ টানি আছে সি। এইটো আমাৰ কুকুৰ দেখিছে। শুনিছে? মই যাওঁ দেই, মই ফুপু যাওঁ দেই, ফুপু যাওঁ। সেইজনী আমাৰ নবৌ দেই। কোনো চাহ বনাবলৈ আৰম্ভ কৰোঁতে দেখিছে আমাৰ নবৌ এগৰাকী ৰাস্তাতে ৰ'লেহি। মায়ে আকৌ চাহ খাবলৈ মাতি পঠিয়ালে, লগতে লৈ আহিলে ৰাস্তাৰ পৰা। তাৰপাছত ধুনীয়াকৈ মই চাহকণ বনাই দুয়োজনীকে ৰ'দতে দিলোঁগৈ। এনেকৈ ৰ'দত গাঁৱৰ মানুহ আহিলে ৰ'দত বহি চাহকাপ খোৱাৰ মজাটো বহুত বেছি ভাল লাগে। আমি এনেধৰণে ৰ'দত বহি চাহ খাওঁ। যিমান কাম থাকিলেও কোনোবা আহি ওলালে এনেধৰণে ৰ'দত বহি পেলাই আমি চাহ একাপ খাওঁ, খুব ভাল লাগে। কুকুৰ দেখিছে, এনেই বিস্কুট নাখায় সি, মানুহ অহাৰ লগে লগে বিস্কুট লাগে তাক। এনেই বিস্কুট কিন্তু কেতিয়াও নাখায়, মিঠা বিস্কুট। দেখিছেনে ইমান দুষ্ট। আলহী আগতে লাজ দিবলৈ বিস্কুট খাওঁ বুলি কয়। মই ক'লোঁ এই বিস্কুট সি নাখায়। আকৌ আলহী আগতে ক'লে যে বিস্কুট দি দিওঁতেও খাই দিছে, দেখিছেতো। তাৰপাছত আকৌ মই তাৰ ডিছখনত বিস্কুটটো দি দিলোঁ। এইগৰাকী আমাৰ ওচৰৰে নবৌ, মাৰ লগৰ। মায়ে এনেকৈ লগ এটা হ'লে চাহ খাই খুব ভাল পায় ৰ'দত বহি, গতিকে দুয়োগৰাকীকে মই চাহ দিলোঁ। গাঁৱৰ পৰিৱেশবোৰ বহুত ভাল লাগে এনেদৰে। তাৰপাছত ময়ো চাহ একাপ খাবলৈ ভিতৰলৈ গ'লোঁ। এতিয়া ভাবিলোঁ বহুত দিন ঘৰটো ঝাৰু দিয়া নাই, মই বাহিৰতে আছিলোঁ, গতিকে ঘৰটো ঝাৰু দিওঁ মানে এনেকৈ গছৰ ডাল ভাঙি এনেকৈ ধুনীয়াকৈ বান্ধি লৈ পেলাই মকৰা জাল এৰুৱাবলৈ খুবেই ভাল। আপোনালোকে এনেধৰণে মকৰা জাল এৰুৱাবচোন। গছৰ ডাল এয়া হৈছে কি বুলি কয়, এই সৰু সৰু মিহি মিহি পাতৰ গছ। একদম সহজ গছৰ আগবিলাক এনেকৈ বান্ধি ল'ব আপোনালোকে। বান্ধি ল'লে মকৰা জাল এৰুৱাবলৈ খুবেই ভাল। আপোনালোকে এদিন এনেকৈ চাবচোন। তাৰপাছত কিনা ঝাৰু এনেকৈ নালাগেই। কৰ্দৈ আগ দুটা মই ভাঙি লৈ এনেকৈ বান্ধি লৈছোঁ। তাৰপাছত আকৌ আমাৰ তামোলৰ বাৰী আজি পাৰিছে। তামোলখিনি বিক্ৰী কৰি দিওঁ, কেৰ্কেটুৱাই একেবাৰে চেচ কৰি দিছে। গতিকে ভাইটিহঁতক
তামোল পৰা ভাইটিহঁতক মই চাহ দিবলৈ চাহ বাকি আনিলোঁ। 4জন আছে, চাহ তেওঁলোকক মই লোৱাচোন ভাইটি, চাহ ইহঁতকো দিয়াকে। দি লৈ আকৌ নিজৰ খোৱাটো আজি হোৱাই নাই, ইমানেই কাম, গতিকে মই এওঁলোকক চাহ দি নিজৰ কাৰণে আকৌ ভাত কেইটামান বাঢ়ি ল'লোঁগৈ খাবলৈ। এইয়া তামোল পাৰি এয়া আছে আমাৰ। এইয়া ভাইটিহঁতে তামোল পাৰি আছে দেই।